মাৰ্দা মই তহঁতৰ দৰে স্বাৰ্থলোভী চাকৰিয়ালবোৰক হত্যা কৰিবলৈ কিন্তু মই এই পৃথিৱীত নমৰি জীয়াই আছো। চাল্লা তহঁতৰ কাৰণে আমাৰ বেকাৰ ল'ৰাবোৰৰ প্ৰেমবোৰ ব্ৰেকআপ হয়। তহঁতে কথাটো ভাব, তহঁতে আমাৰ বৰ কথাবোৰ অকণো নাভাব। আমি যিজনীক ভাল পাওঁ তহঁতক চাল্লা তহঁতক সেইজনীকে লগা হয়, তহঁতক বগা আপি দেখিলেই লগা হয়। পঢ়া শুনাটো বাদেই দি চাল্লা তহঁতবোৰৰ বাবে আমি বোৰে চুইচাইড কৰিব লগা হয়। তহঁতে আমাৰ প্ৰেমৰ মাজত সোমাবলৈ কিয় অহা? চালা নীলাজ কৰবা তহঁতক চাল্লা থৈ আমি তহঁতবোৰে মাজত আহি সোমোৱাৰ বাবে আমি তাইৰ মাক বাপেকৰ পৰা অপমান খাব লগা হয়। তহঁতবোৰ আহি সোমোৱাৰ বাবে তাই হতেও সিহঁতৰ মাক বাপেকৰ পৰা দিনে নিশাই গালিকন খাই থাকিব লগা হয়। চাল্লা নীলাজ কৰবাৰ থৈ তহঁতে সপোনবোৰ ভাঙি পেলোৱা তহঁতে আমাৰ বেকাৰ ল'ৰাবোৰৰ সপোনবোৰ ভাঙি পেলাও। সেইকাৰণে কৈছো মাৰ্দা মই এতিয়াও মাৰ্ডাৰ কৰিবলৈ এই পৃথিৱীত মাৰ্ডাৰ কৰিবলৈ নমৰি জীয়াই আছো। চাল্লা তহঁতবোৰৰ সেই স্বাৰ্থলোভীৰ কাৰণে মই এই পৃথিৱীত নমৰি জীয়াই আছো। সেইকাৰণে কৈছো মই মাৰ্ডাৰ কৰিম, মই তহঁতৰ দৰে স্বাৰ্থলোভী চাকৰিয়ালবোৰক হত্যা কৰিবলৈ কিন্তু মই এই পৃথিৱীত নমৰি জীয়াই আছো। মই মাৰ্ডাৰ কৰিম। ধন্যবাদ।